हेलो एवरीवन আজি আকৌ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ঘৰৰ ওচৰৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে জেং বিহু ৰিহাৰ্সল কৰি আছে তাকে দেখাম বুলি অলপ মই আহিলো তেহেঁতি এতিয়াৰ পৰা হোৱা ধুনীয়াকৈ ৰিহাৰ্সল কৰি আছে এজনী এজনীকৈ এতিয়ালৈকে হিহঁতৰ কাৰো কমপ্লিট হোৱা নাই বাৰু দেই সকলোৱে মানে প্ৰেক্টিছে কৰি আছে এতিয়ালৈকে আমি সকলো কিন্তু অখৰা চোৱাত পুৰা ব্যস্ত দেই এইফালে সবে দেখিছে না আখৰা চাবলৈ আহিছে আৰু কি জানে নে যেতিয়া কিন্তু বিহু নাচটো কমপ্লিট হ'ব তেতিয়া কিন্তু চাই বহুত ভাল লাগিব আহকচোন আপোনালোকে অকমান শুনি চাওক খালি কি বিহু নাম গাইছে জলদি জলদি গা এইফালে চাওকচোন আমাৰ ঘৰ সৰু ফুল গছজোপা টগৰ ফুল ইমান লাগিছে আৰু এয়া হৈছে কৰবি ফুল হয় আৰু এয়া হৈছে নেক্সট ডে ঠাকুন্দাটো মই দেখাব নোৱাৰিলো এখানে পিঠা পুৰাটো মই অলপ দেখাই দিলো মই কেনেদৰে তিল পিঠা পুৰো আপোনালোকে চাওকচোন আপোনালোকে বাৰু হেতা ব্যৱহাৰ কৰে পিঠা পুৰোতে মই কিন্তু হেতা ব্যৱহাৰ কৰো দেই অসমবাসী ৰাইজৰ ৰঙালী বিহু আৰু অসমীয়া বৰ্ষৰ হিয়াৰ ভৰা উলক যাচিলো আপোনালোক আহিব আমাৰ ঘৰত বিহু খাবলৈ আজিলৈ ইমানে বাই বাই